Lo sé con ngoluk ageram rotum panel. Myself, Markali Dragon. Bye bye sokka bye ngumel gokdak. Mistake bye. Sa ko'y dakom. Nomsin. Lumamadang waya may pupunta. জুলাইত শুক্ৰবাৰে নিচেক নামৰ এখনি মিচিং চিনেমাৰ ট্ৰেইলাৰৰ শুভ উন্মোচন ছোটে বাবু বাবুয়ে সব গম পাই গল হ্যাঁ কেনেকে আপদে পটকাব হেই নেঙা তলপতু মিচিং বোলছবি জগতৰ আৰ ফিল্মছ প্ৰডাকশ্যনে মিচিং বোলছবি প্ৰেমী সমাজলৈ লৈ আনিছে এটি সুখবৰ শুক্ৰবাৰে জোনাই বালিকা মহাবিদ্যালয় প্ৰাংগণত মিচিং বোলছবি জগতৰ বহু প্ৰত্যাশিত মিচিং চিনেমা নিচেগৰ ট্ৰেইলাৰ আৰু পষ্টাৰিঙৰ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয় সামাজিক আৰু আধ্যাত্মিক বিষয়ক লৈ নিৰ্মাণ কৰা নিচেক চিনেমাত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ফিৰোজ পেগু উৰিষ্মা দলে ৰিয়ান ৰাজ চিত্ৰলেখা দলে ডিম্পল দলে ললিত পাই দিবাকৰ পেগু সৰ্বেশ্বৰ কুটুমকে ধৰি কেইবাজনো কলাকুশলীয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙৰ বন্তি প্ৰজ্বলনেৰে শুভ উন্মোচন কৰা অনুষ্ঠানত উপস্থিত থাকে মিচিং শিল্পী জগতৰ নিতম টলি খ্যাত তৰাৱতী মিলিবৰী মুৰকং চেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলে জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগুৰ লগতে বহু গণ্যমান্য ব্যক্তিয়ে উল্লেখ্য যে এই নিচেক চিনেমাখন আনুষ্ঠানিকভাৱে পূৰ্ণ পৰ্দাত অহা 10 ছেপ্টেম্বৰ তাৰিখে মুক্তি দিয়া হ'ব বুলি জানিবলৈ দিছে চিনেমাখনৰ অভিনেতা ৰিয়ান ৰাজে নিউজ ডেস্ক জোনাই লাইভ Lo sé con ngoluk ageram rotum panel. Myself, Markali Dragon. Bye bye sokka bye ngumel gokdak. Mistake bye. Ay. Ngayang kayo. Happy first day. Pigel posol dulang sa college sok. Uy muril ng koko ng kridok. Pigel ko'y ruby ko rok. I love you. What? Are you mad? আমি নিচাক ফিল্মখন চিবলিং ষ্টৰীৰ পৰা বেছ কৰি বনাইছোঁ নিচাক একচুৱেলি যিটো পোচাক হয় আমাৰ সৰু থাকোঁতে আমাৰ মা দেউতা বাহঁতে যিটো কাপোৰ ইউজ কৰে পোচা বান্ধিবলৈ সেই যিটো কাপোৰ ইউজ কৰোঁ এইটো আমাৰ মিচিঙত নিচাক বুলি কোৱা যায় তো সেই নিচাকখনত আমাৰ সৰু কালৰ পৰা ডাঙৰ হোৱালৈকে বহুত স্মৃতি জড়িত হৈ থাকে সেইখন খুব প্ৰয়োজন আৰু এই বস্তুবোৰ আমাৰ মিচিং সমাজৰ পৰা লাহে লাহে হেৰাই গৈছে বেবী চিটাৰ ইউজ কৰা গৈছে তো এই আধাৰত আমি বনাইছোঁ যে মডাৰ্ণাইজ হ'ব লাগে কিন্তু আমাৰ পুৰণা বস্তুবোৰ পাহৰি যাব নালাগে নতুনত্ব আমি বেলেগকৈ অলপ চেষ্টা কৰিছোঁ ষ্টৰিটো চিবলিং ষ্টৰি যিহেতুকে আৰু আমি টেকন'লজি অলপ ভাল কৰিব চেষ্টা কৰিছোঁ লোকেশ্যন আৰু আৰ্টিষ্টবোৰ আমি টোটেলি প্ৰফেচনেল লৈছোঁ আমি আমাৰ মিচিং লেজেণ্ডাৰী আৰ্টিষ্টবোৰ আমি কলাবৰেট কৰিব চেষ্টা কৰিছোঁ পুৰণি আৰ্টিষ্টৰ লগত মেক্সিমাম আমাৰ লেজেণ্ডাৰী আৰ্টিষ্টবোৰ আছে মিচিং সমাজৰ অ'কে এতিয়া মই ৰিকুৱেষ্ট কৰিছোঁ ৰাইজক আমি চেষ্টা কৰিছোঁ কষ্ট কৰিছোঁ যিমান পাৰোঁ হিষ্টৰীৰ পৰা ধৰি টেকন'লজি লোকেশ্যন আৰ্টিষ্ট যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ আপোনালোকে আমাৰ ফিল্মখন চাওক আৰু 100% গ্ৰান্টি দি কৈছোঁ আমাৰ নিশ্চয় ফিল্মখন চাই আপোনালোকৰ জীৱন বিচাৰি পাব চবৰ লগত ৰিলেট কৰিব পৰা এখন চিনেমা আপোনালোকে আহক আৰু আমাৰ ৰিচেপশ্যন চাই মৰম আৰু আঁকোৱালি পাব আমাৰ 10 ছেপ্টেম্বৰ তাৰিখে প্ৰিমিয়াৰ গুৱাহাটীত এইটো অভিনয়ত আমাৰ ক'ব গ'লে আমাৰ 7 বছৰ পিছত কাম বেক কৰিছে আমাৰ উৰিষ্মা দলে আৰু ফিৰোজ দা আছে আমাৰ পুৰণা আৰ্টিষ্ট আৰু দিবাকৰ পেগু ছাৰ আৰু আছে বহুত যথেষ্টখিনি আছে ললিত পাইং দাঁতো চিত্ৰলেখা আছে ডিম্পল দলে আৰু আমাৰ নৱপ্ৰজন্মৰ আৰ্টিষ্ট কমেডিয়ান আৰ্টিষ্ট নৱকাই বুলি পৰিচিত নৱদ্বীপ আছে নৱকিশোৰ দা আছে যথেষ্টখিনি আছে সৰ্বেশ্বৰ কুটুম তেনেকৈ আমাৰ টোটেলি আমাৰ প্ৰফেচনেল আৰ্টিষ্টবোৰ আমি ইয়াত আনিছোঁ